নমস্কাৰ। মোৰ এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনামা জীৱন। জীৱনটো এক বিচিত্ৰময়, সুখ দুখ হাঁহি কান্দোনৰ সমাহাৰ। জীৱন মাথোন পোৱা আৰু হেৰুৱা সমষ্টি। জীৱনৰ প্ৰতিটো পল প্ৰতিটো ক্ষণ পাখি লগা কাৰো দৰেই উৰা মাৰে। জীৱনৰ যোগ বিয়োগৰ অংক মিলাই থাকোঁতেই দেখোন সমিধান বিচাৰি হাবাতৰি খাওঁ। নাজানো কোনফালে জীৱনে গতি কৰিছে। জীৱনত নিজৰ বুলিবলৈতো একো নাই, সকলো জীৱনত আনে দিয়া। তথাপিও জীৱনটোলৈ অহংকাৰ কিয়? সুখ দুখ সঁচা মিছা ঘাত প্ৰতিঘাতৰ কিমান অভিনয় কৰিবা। যিদিনা জীৱন নামৰ বন্তি গছি নুমাব, সেইদিনা জীৱনৰ অভিনয়ো শেষ হ'ব। ঘৰৰ আগচোতালৰ তুলসীডালৰ তলত উকা বগা কাপোৰখন সাক্ষী হৈ ৰ'ব, কিয়নো সেইখনেই জীৱনৰ মঞ্চৰ শেষ আঁৰ কাপোৰ পৰিব। জীৱনত কৰি অহা যোগ বিয়োগৰ অংকৰ সমাধান শূন্য হৈ হ'ব। ধন্যবাদ।